জুবিন দাৰ নাম লৈ কিনে ভিডিঅ' আমি বনাই আছোঁ। আবে তহঁতে বনোৱা নাইতো। আলে বালে কমেণ্ট কৰি দিমাগ বেয়া নকৰিবি তহঁতে, বুজিছ? একো ছিঙিব নোৱাৰ মোৰ। আবে আমাৰ সাহস আছে, ঠিক আছে? আমি চৰকাৰক চকুত দি কথা পাতিব পাৰোঁ ভিডিঅ'ৰ মাধ্যমতো। তহঁতৰ এটা ভিডিঅ' বনাবৰ কাৰণে তহঁতক ভয় লাগে পুকুৰত। আমাক একো নালাগে, আমাক খালি জুবিন দাৰ ন্যায় লাগে, বেলেগ একো নালাগে আমাক, ঠিক আছে? আৰু ভিডিঅ' কিছুমান কমেণ্ট যদি চাওঁ নহয়, দিমাগ চালা এনেকা খং উঠে ন, নাকে চাকে ঘুচিয়াম দৰে লাগে, ঠিক আছে? আলে বালে কমেণ্ট নকৰিবি। যোনটো সঁচা কথা ন, সেইটো মৰি গ'লেও কম, আৰু যোনটো মিছা ন, মৰি গ'লেও নকওঁ, মনত ৰাখিবি। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 17 ডিচেম্বৰত জুবিন দাক ন্যায় দিম বুলি কৈছে। আমি আশাবাদ আৰু অসমৰ ৰাইজে সেইটোৱে আশাত আছে, ঠিক আছে না? যদি ন্যায় নাপায়, কিমান দিন জেলত থব তেওঁলোকক? অসমৰ কোনোবা এটা যদি জেলত থৈ আৰু জেলৰ পৰা যদি ওলাই আহে তেওঁলোকে বেলত, তেনেহ'লে অসমৰ ৰাইজে তাক গছকি মাৰিব, কিন্তু মনত ৰাখিব। এই কথাটো ভালকৈ মনত ৰাখিব। বিজেপিক আমিও ভাল পাওঁ, আৰু বিজেপিক আমি প্ৰত্যেক বছৰে ভোট দিওঁ। সেইবুলি আমাৰ ভগৱানৰ নিচিনা যদি মানুহ এটা যদি ন্যায় নাপাব, তেনেহ'লে আমি বিজেপিক কিয় ভোট দিম? এই আমাৰ গান্ধীজীৰ লগত যাব লাগিব, তেনেহ'লে কংগ্ৰেছ ৰাহুল গান্ধীৰ পাৰ্টিত যাব লাগিব যদি জুবিন দা ন্যায় নাপায়। চিধা কথা মোৰ, খাতিৰ নকৰোঁ মই, ঠিক আছে? একদম খাতিৰ নকৰোঁ।